So hello everyone, কি খবৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সো এতিয়া যাব ওলাইছোঁ বৰমা বজাৰ কৰিবলৈ নাযাওঁ। সো এইবোৰ দেখিছে পূজা বুলি এইখিনি চাফা কৰি আহোঁ। এতিয়া বাজিছে 3টা। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই অলমোষ্ট ৰেডি। গৰম যে বেছি একদম মেকআপ চেকআপ কৰা নাই আৰু তাইৰ লগত যাম ফ্ৰেণ্ডজনীৰ কাৰণে, তাৰ কাৰণে ৱেইট কৰি আছোঁ। কিমান সময় হ'ল ওলোৱা, এতিয়ালৈকে তাই আহিয়ে পোৱা নাই। তাৰ কাৰণে মানে খিৰিকীৰ মুখত ৰৈ আছোঁ। তাই আহি পোৱালৈকে লেটছ টেক এ নেপ। চ' ফাইনেলি তাই আহি গ'ল। এতিয়া দৌৰাদৌৰিকৈ ওলাই আহিছোঁ, কাৰণ আমাৰ মানে অলৰেডি বহুত দেৰি হৈ গৈছে সেইকাৰণে। এয়া জাষ্ট পাৰ্লাৰ আহি পালোঁ। ফাৰ্ষ্ট তাই থ্ৰেডিং কৰিব গৈছে, তাৰপিছত মই কৰিম। চ' ফাইনেলি থ্ৰেডিং কৰিলোঁ। কেনেকুৱা হৈছে জনাবচোন। জানো একো ভাল হোৱা নাই, যেনে মোক তেনেই হৈছে। তো পাৰ্লাৰৰ পৰা আহি এনেই অকণমান বজাৰ কৰিম বুলি ভাবিলোঁ, বিশেষ নহয় আৰু এনেই আৰু ভাল লাগিলে কিনিলোঁ, নালাগিলে নাই আৰু টাইম পাছ। বাপৰে বহুত গৰম। গৰমৰ কথাটো এইকেইদিন কি ক'ম, তাতে আৰু মানুহৰ ভিৰ, ইমান মানুহ হৈছে নহয়। বাপৰে দোকানত বহুত ভিৰ। ফাইনেলি আমি এতিয়া হোটেলত আহিছোঁ। হাই কওক। হাই কতে যাব। এতিয়া চিকেন চাওমিন খাবলৈ ভাবিছোঁ, তাই ফুল খাব বোলে, একদম ফান এক্সপাৰ্ট। চ' ফাইনেলি বহুত সময় মূৰত পালোঁ, এতিয়া খাওঁ আৰু। কাৰণ জানেই খানা আগত থাকিলে আৰু ৰৈ থাকিব নোৱাৰি মানে। খাই খাই ভিডিঅ' কৰাতে মানে ফুড চেলেঞ্জিং কৰি থকা যেন লাগিছে আৰু। তাইক চাওক, তলমুৱা হৈ পূৰা থুচি আছে আৰু কাকো গুৰুত্ব দিয়া নাই। কথাতে কয় নহয়, কিনাৰৰ ঠোঁটলৈকে মঙহ। প্লেটত অকণমানো এৰা নাই বাপেকে। চ' ফাইনেলি প্লেট চাফা। পূজা কৰিলে ফাৰ্ষ্ট মানুহে কি আহে? জেলেবি। চ' জেলেবি বনোৱা ষ্টাৰ্ট কৰিয়ে দিলে পূজাৰ কাৰণে। চ' এতিয়া বহুত ৰাতি হৈ গ'ল, আমি ঘৰলৈ যাবলৈ ওলালোঁ। চ' ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, যিহেতু বহুত দেৰি হৈ গৈছে। বিশেষ বজাৰ একো কৰা নাই, তথাপিও মানে বহুত দেৰি হৈ গ'ল। চ' অৱশেষত এইটোৱে ক'ম, মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম নেক্সট ভিডিঅ'ত। বাই।